খবৰ আপোনালোকৰ ভালনে? আকৌ বহু দিন বিৰতি লোৱাৰ পিছত মই আপোনালোকৰ ওচৰত আকৌ আহি গ'লোঁ। ভাবিলোঁ অহাকালি বিশ্বকৰ্মা পূজা, সেইটো কাৰণে আজিৰ পৰাই অকণমান ব্লগটো ষ্টাৰ্ট কৰোঁ। যি গতিকে কৰ্ম নহ'লে দুনিয়াত একো নহয়। তো সৰু হওক ডাঙৰ হওক যেনেকৈ যোনে যিয়ে নহওক কৰ্ম কৰি খাই আছে, কৰ্মৰ ফলতহে মানুহে ফল পাব, হয়নে নহয়? তো ভাবিলোঁ মই কালি বিশ্বকৰ্মা পূজাৰ পৰাই মই আজি মানে আগদিনাৰ পৰাই ভিডিঅ' বনাইছোঁ। কালি পৰহি মই আপলোড কৰিম। কালি কি কৰোঁ সেইখিনিও চাব, আগত আহিব লগাত কি কৰোঁ সেইটো চাব। কিন্তু ভাবিলোঁ যি গতিকে ইমান দিন কৰা নাই, ইমান দিন মানে এক বছৰত যোৱা বছৰৰ পৰা এইটো বছৰৰ লগত কিবা খেলি মেলি হোৱাতে মই মানে এনেকুৱা আলচি টাইপৰ হৈ গ'লোঁ, মই ভিডিঅ' নিদিয়াই হৈ গ'লোঁ। এতিয়া বহুত মোৰ লগৰ কিছুমানে কৈ আছে ফেচবুকত হোৱাটছএপত যে ভিডিঅ' কিয় নিদা হ'লে, আৰু ইউটিউবতো কিছুমান মোৰ ভাল ফ্ৰেণ্ডবিলাকে মোক কয় যে তুমি কিয় নিদিয়া হ'লা ভিডিঅ' দিয়া। তো ভাবিলোঁ এতিয়া মই পূৰা ফ্ৰী হৈছোঁ, তো আজিৰ পৰা ষ্টাৰ্ট কৰোঁ। তো আপোনালোকে চাই থাকক মই কি কৰোঁ। মানে যোৱা বছৰৰ তাৰ আগৰ বছৰৰ মূৰ্তি মই এইটো বছৰে লাৰিছোঁ। এইটো বছৰ মাজতে এটা বছৰ নালাৰিলোঁ, কাৰণ যোৱা বছৰত মোৰ শাহু মা ঢুকালে। তাৰ আগৰ বছৰৰ মূৰ্তিটো যোৱা বছৰ মই লাৰিব নাপালোঁ, আমি লাৰিব নাপালোঁ। তো সেইটো বছৰ সেনেকৈ থাকি গ'ল। তো সেইটো বছৰৰ মূৰ্তিটো আজিহে ওলাই লৈ গৈছে। আজি ওলালে আকৌ এটা সৰুকৈ নতুনকৈ আনিব। তো সেইটোৱে কৰিম আৰু বহুত কিবা প্ৰথম মানে এইটো বছৰৰ প্ৰথমতে মই গণেশ পূজাৰ আগদিনা মই কৰিছোঁ। গণেশ পূজা আছিল 10 তাৰিখে, মই 9 তাৰিখে ঘৰত নাৰায়ণ পূজা কৰিছোঁ। এইটো বছৰত মাৰ আগষ্টৰ 24 তাৰিখে ঢুকুৱা 1 বছৰ হৈ গৈছে। তেখেতৰ যিমানখিনি নিয়ম নীতি 1 বছৰত কৰিব লাগে গোটেইখিনি কৰিলোঁ। কৰি উঠি বাকী আস্তে মই এতিয়া মোৰ যিখিনি পাৰোঁ সেইখিনি কৰোঁ। তো প্ৰথম গণেশ পূজাটো হ'ল, গণেশ পূজাৰ আগদিনা মই নাৰায়ণ পূজা ঘৰত কৰিছোঁ। তাৰে 1 মিনিট না 2 মিনিটৰ কিবা এটা ভিডিঅ' আছে, যদি পাৰোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু তাৰ নেক্সট দিনা আছিল গণেশ পূজা। তো গণেশ পূজাৰ দিনা মই মানে গণেশ বাবাক অকল লাড্ডু আনি ভোগ দিছোঁ, তাত বাহিৰে মই একো কৰা নাই। তো কালি আকৌ বিশ্বকৰ্মা পূজা, সেই নাৰায়ণ পূজাৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ আৰু ঘৰত কিবা অকণমান পূজা পাতল কৰা। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। তো সেই নাৰায়ণ পূজা কৰাৰ দিনাৰ পৰা মই ঘৰত পূজা মানে যি কৰিব পাৰি সেইবিলাক আৰম্ভ কৰিছোঁ। প্ৰথমতো গণেশ পূজা গ'ল, গণেশ পূজা অকল লাড্ডু দি কেনে মই ভোগ দি সেনেকৈ ৰাখিলোঁ। তাৰপিছত এতিয়া দুৰ্গা পূজা আহিব, দুৰ্গা পূজাটো ঘৰত নকৰে, তো দুৰ্গা পূজা চাব যাব পাৰিম। তাৰপিছত লক্ষ্মী পূজা আহিব, লক্ষ্মী পূজাত ঠগীখন মই ঘৰত দিব পাৰিম। চবচে বিশেষকৈ মই অপেক্ষাত আছোঁ দেৱালী, কাৰণ দিৱালী মই বহুত বেছি ভাল পাওঁ। সেইটো দিনাৰ কাৰণে মই গোটেই বছৰটো ৰখি থাকোঁ। তো চাওঁ কোনফালে কি কৰিব পাৰোঁ। যদি ভগৱানে ক'তো একো বিপদ নকৰে তেনেহ'লে মই ভিডিঅ' চুৰু কৰিম। তো মই কি কৰি থাকোঁ আপোনালোকে চাই থাকক। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है।
हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है। अब है গুড মৰ্ণিং গাইজ। আজি হ'ল নেক্সট ডে আৰু আজি কি কয় বিশ্বকৰ্মা পূজা, সেইটো কাৰণে অকণমান যা যোগাৰ কৰি আছোঁ। এইপিনে মই ক্ষীৰ বহাই দিছোঁ, ক্ষীৰৰ মানে গাখীৰটো গৰম হ'ব দিছোঁ। তাৰপিছত এইপিনে চাউল অকণমান তিয়াই ৰাখি দিছোঁ। তো ক্ষীৰটো হোৱাৰ পিছত সেইপিনে মই পূজাৰ যা যোগাৰটো কৰি দি তাৰপিছত চাহ খাম। তো আপোনালোকক লগ হৈ আছোঁ, আপোনালোকৰ লগত কথা পাতি আছোঁ। তো বাকী আৰু আগলৈকে মোৰ ব্লগ ভিডিঅ' যিয়ে নহওক চাই থাকক। আৰু এইটো মোৰ ল'ৰা। আজি মই পূৰা ট্ৰাইবেল হৈ আছোঁ, দেখিছেনে? মানে চাদৰটো মেৰাব মোৰ মানে টান লাগিছে, সেইটো কাৰণে মই পূৰা আজি ট্ৰাইবেলৰ যি গতিকে ট্ৰাইবেল বোৱাৰী তো অকণমান ট্ৰাই কৰি আছোঁ। এইটোতো ঘৰত পিন্ধা ড্ৰেছ, আৰু ট্ৰাইবেল মানে আমাৰ কাৰ্বি ড্ৰেছ আছে, কেতিয়াবা মই আপোনালোকক পিন্ধি কেনে দেখাম। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। ऐसी जिंदगी हम छिप छिपाए, हम नहाए आए आए हम नहाए। ऐसी जी छिप छिपाए, ऐसी जी हम न पाए। ऐसी जिंदगी हम छिप छिपाए, हम नहाए आए आए हम नहाए। ऐसी जी छिप छिपाए, ऐसी जी हम न पाए। ऐसी जी ना छिप छिपाए, ना छिप छिपाए, ना छिप छिपाए।
হৈছে 12:30 আৰু আমাৰ পূজা হৈ গ'ল। এতিয়া অকণ অকণ আমি চাহ খাই লওঁ, তাৰপিছত আকৌ আপোনালোকৰ লগত লগ হৈ আছোঁ। পুৰা চাই পাৰ্টি চাই 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 কি মোৰ কমপ্লিট হৈ গ'ল চব কাম। মানে খিচিৰি বনালোঁ, চব্জি বনালোঁ আৰু বিলাহীৰ টক বনাইছোঁ। বাকী কোনো নাই, আমাৰ ড্ৰাইভাৰ কেইজন, আমি আৰু বেলেগ কোনো নাই, চব হৈ গ'ল। তো মই আৰু ভিডিঅ'টো কমপ্লিট নকৰোঁ, বহুত দীঘলীয়া হৈ গ'ল। ইয়াতে বনাইছোঁ খিচিৰি, এইটো অকণমান চব্জি, গৰম। ইয়াতেতো ক্ষীৰটো আছে, ক্ষীৰ আধা আধি শেষে প্ৰসাদৰ লগত ভগাই দিব। আৰু ইয়াত বনাই আছোঁ বিলাহীৰ টক হ'ল। আৰু তো আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ। নতুন আৰু এটা ব্লগ বা ৰেচিপিত লগ কৰা খাত, বাই বাই। ओम निर्मला हिरजित जटादित्य काश्यपरित ममता अभिष्ट सिद्धि गमन फुटलु फोटा दिया नहीं फोटा मुझे बता दो जी आप लोग जी अब हां ओम निर्मला हिरजित जटादित्य काश्यपरित ममता अभिष्ट सिद्धि गमन ओम निर्मला हिरजित जटादित्य काश्यपरित जटा नाम